এনেইতো প্ৰায় দেওবাৰ দিনটোত আমাৰ ঘৰত গাহৰি থাকেই, কিন্তু এইকেইদিন দিনকাল বেয়াও, শিৱসাগৰত টোটেলি গাহৰি বন্ধ। তো উপায় নাই, চিকেনেৰে কাম চলাইছো আজি। আচলতে মই বনাম ভাবিছিলো চিকেন পকোৰা, কিন্তু খেলি মেলিটা হ'ল বাৰু। ফাৰ্ষ্টতে মিক্সিৰ জাৰটোতে পিঁয়াজ, জলকীয়া, আদা, নহৰু, ধনিয়া, বিলাহী, পদিনা আৰু কাজু অলপমান দি পেষ্ট এটা বনাই লৈছো। ৰেচিপিটো বাৰু মই ইনষ্টা পৰা পাইছিলো, কাৰোবাৰ ৰিলটা ভাইৰেল হৈছিলে, সেইটোকে বনাম বুলি বহুত দিনতে ছেভ কৰি থৈছিলো। এতিয়া এই পেষ্টখিনি মাংসখিনিৰ ওপৰত দিছো, লগত দিছো কণী দুটা, তাৰ ওপৰত নিমখ, হালধি, কাশ্মীৰী আৰু মছলা অলপমান, দৈ বাতি এটাও দিছিলো দেই, ভিডিঅ'টোত নোলালেও। আৰু শেষত দিছো নেমু অলপমান। এতিয়া পকোৰা বনাম ভাবিছিলো নহয়, কৰ্ণফ্ল'ৰখিনি মই দিলো হয়, কিন্তু মালটো ডাঠেই নহ'লে। উপায় নোপোৱাত আধাখিনি এক্সট্ৰা কৰিলো আৰু পিছৰখিনিত ময়দা অলপমান এক্সট্ৰা ঢালিলো। তেনেকে পিছে অলপমান টাইম থলো, ডাঠ হোৱাৰ লগে লগে বনাবলৈ ষ্টাৰ্ট কৰি দিলো। কেৰাহীত ৰিফাইন ঢালিলো, এটা এটাকে পকোৰা দি গলো। পকোৰা কালাৰ দেখি এনেকুৱা লাগিছিলে নহয়, লগত সাজ এবাতি লৈ মাৰিয়ে দিওঁ নেকি। আৰু এইখিনি পকোৰা সাজ বা ৰহিৰ লগত খাবা আৰু। দেখিতো ভালে লাগিছে, কিন্তু ফাৰ্ষ্টতে নিজে এটা খাই চাইছো, নিমখো ঠিক আছিলে, জ্বলাও ঠিক আছিলে, একদম ক্ৰাঞ্চিও হৈছিলে। আৰে বেয়া কেলে হ'ব, বনাইছো কোনে ন। বাকী চিকেনখিনি পিছে মই গ্ৰেভি বনালো, এইটো ভিডিঅ' মই বেলেগ দিনাখন দেখাই দিম। গাহৰি নাছিল যদিও ভাত সাজ কিন্তু আজি মজাকে খালো দেই।